মগজুৰ কোনটো অংশই দেহ লৰচৰ কৰাত সহায়তা কৰে? চেৰিবেলাম অংশই। দুটা স্নায়ু প্ৰবন্ধৰ নাম কি? দুটা স্নায়ু প্ৰবন্ধৰ নাম হ'ল এক্সন আৰু ডেনড্ৰাইট। উদ্ভিদৰ দেহ বৃদ্ধি আৰু বিকাশত সহায় কৰা হৰম'নবিধ কি? অক্সিন। আৰু উদ্ভিদৰ বৃদ্ধিৰ ৰোধক হৰম'নবিধৰ নাম কি? এপচাইচিক এচিড। কি সঞ্জীৱনী পদাৰ্থৰ বাবে গছৰ পাত সৰি পৰে? এপচাইচিক এচিড। হৰম'ন শব্দটো পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে? ৱেলিছ আৰু ষ্টাৰ্লিঙে আৱিষ্কাৰ কৰিছিলে। কি হৰম'নৰ প্ৰভাৱৰ ফলত ফল পকে সেইটো হ'ল ইথাইলিন হৰম'নৰ বাবে ফল পকে। উদ্ভিদৰ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি? সেই সঞ্জীৱনী পদাৰ্থবিধৰ নাম হ'ল চাইট'কাইনিন। থাইৰক্সিন হৰম'নৰ উপযুক্ত পৰিমাণৰ ক্ষৰিত নোহোৱাৰ বাবে কোনবিধ ৰোগ হয়? গৰল ৰোগ হয়। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰা অগ্নাশয়ৰ পৰা উৎপাদিত হৰম'নবিধ কি? ইনচুলিন। দুটা স্নায়ু কোষৰ মাজৰ খালী ঠাইখিনিক কি বোলা হয়? চাইনেপছ। নিউৰন কাক বোলে? নিউৰন হ'ল স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্যকৰী একক।